ইমপ্লিমেণ্ট হ'ব এই কথাটো আমি ধৰি লৈ আছিলে কিন্তু ইয়াত যেটো দেখা পাইছে যে ভূমিৰ অধিকাৰ লাগাতকে মানে বড়ো অনাবৰৰ মানে কাজিয়াটো বাঢ়াবৰ কাৰণে কিছুমানে খুব বেছিকে লাগা যেন আমি দেখিবলৈ পালো যাৰ কাৰণে এটা দিনতে ইমান ভাইলেন্ট হৈ গ'ল ইমান মটৰচাইকেল জ্বলালে বিভিন্ন ঘটনা হৈ গ'ল মানুহ জ্বলাই দিয়া নিচিনা এটা ঘটনা হৈ গ'ল সো ইটো ঘটনা আৰু কিছুমান যি জনগোষ্ঠী বিলাকৰ ইয়াত কোনো লেনা দেনা নাই এই জনগোষ্ঠী বিলাকো আৰু ওপৰত জাপ মাৰিছে মানে নিজৰ নাক কাটি হটিনি যাত্ৰা ভংগ কৰাৰ নিচিনা গতিকে সেইটো দুৰ্ভাগ্যজনক কথা আজি বড়োৰ লগত লাগিব কাৰণে ইমান অৰ্গেনাইজ হৈ আছে যে হিটোটো আনফৰচুনেট আমিতো কাৰ লগত লাগিব কাৰণে এনেকা অৰ্গেনাইজ হোৱা নাই আমি সকলোকে কৈছো আজি বড়ো বিলাকে ভাবু কি আহিছে বড়োৰ প্ৰতি ভাবি কি আহিছে আলফাৰ 3-4 জনকৈ নেতা হীৰা খৰণীয়াটো সদায় লাগি আছে বড়োৰ এগেইনষ্টত হি মানে জীৱন দিব বলে জেলত যাব তথাপিতো বড়োৰ এগেইনষ্টত হি লাগিব হীৰা খৰণীয়া সেকেন্ড কেদিনমান আগতে জিতেন দত্তই হোমকাৰ দিলে যে মানে তাত যদি খিলঞ্জীয়া মানুহৰ যদি হাৰাশাস্তি হয় কিবা হয় আমি খুটাই নেৰো জিতেন দত্ত আমাক হোমকাৰ দিলে তাৰ পিছত অৰবিন্দ ৰাজখোৱাই ক'লে যে সিৰিয়া হ'ব এটো এনালাইসিস কৈছে না ধমকি দিছে অৰবিন্দ ৰাজখোৱা ক'ব সিৰিয়া হ'ব তাৰ পিছত অভিজিত অসমে ক'লে যে বিটিসি যদি নানবদৰ কিবা এটা হ'ব নানবদৰ যদি কিবা এটা হয় বড়ো বিলাক যদি অসমত থাকা বড়ো বিলাক খুটাই নেৰে সো ভাবু কি কাৰ প্ৰতি আহিছে আমাক একদম মানে সোভাৰিন বিচাৰা দলে আজি সবচেয়ে শক্তিশালী মানে উগ্ৰপন্থী দলে মানে আমাক ভাবুকি দিছে বড়োসকলক সো আমাৰ ভাবুকি আহিছে না আহা নাই তো হিটো কোনে এনালাইসিস কৰিব তো বড়ো বিলাকক মাৰাটো তেখেতসকলৰ উদ্দেশ্য আছিলে নেকি আজি তেখেতসকলে উপনিবেশিক শাসন এটা সময়ত ভাৰতৰ উপনিবেশিক শাসনৰ পৰা স্বাধীন হ'বৰ কাৰণে সংগ্ৰাম কৰিলে আজি ইহঁতে আহিলে মেৰা ভাৰত মহান হৈ গ'ল মেৰা ভাৰত মহান হৈ পেলাই টাৰ্গেটটো বড়োয়ে হৈ গ'ল আজি ধুবুৰী জিলাত কি হৈ আছে পপুলেশনটো কাৰ বাঢ়িছে দৰঙত কাৰ পপুলেশন বাঢ়িছে নগাঁৱত কাৰ পপুলেশন বাঢ়িছে বিটিচিতে ভাবুকিটো দেখিবলৈ পাইছে কিন্তু সেই অঞ্চলত যে মাটি বাৰী সব বেলেগে লৈ পেলাই তহিলং হৈ গ'ল এই কথাবিলাক আজি ক'বলৈ সাহস নাই তো তেনেকুৱা যদি অৱস্থাত অসম চলিব লাগে অসমখন আমি নহয় তেখেতসকলে নিজৰ জুইৰে নিজে অসমখন পুৰি ল'ব যায় আছে আজি কৈছে স্বাধীন মানে সবাৰে কি খিলঞ্জীয়াৰ সংজ্ঞা 71 টো মানি ল'ব লাগে বলে যোৱা বছৰ কংগ্ৰেছ চৰকাৰৰ সময়ত মানে বহুত কিবা কিবি আহিল সবে মানি ল'লে আৰু এতিয়া আলফাই আহি পেলাই কৈছে নহয় 17 নহয় মানে 1826 টো মানি ল'ব লাগিব আরে ইটো এটা কথা হিটো এটা কথা নিজৰ মানে জুই জ্বলাই পেলাই আনক জ্বলাব বিচাৰিছে সেই জুলেদি তেখেতসকলে নিজে জ্বলিব গৈ আছে গতিকে মোৰ কথা হিটোৱে যে বিটিসি অঞ্চলটোত যিখিনি বসবাস কৰিছে বহুত সেনজিটিভ এৰিয়া আমি বাৰংবাৰ ভাইলেন্ট বিচাৰা নাই আৰু প্ৰত্যেকটো কথাতে দল সংগঠনে খালি আমি মাৰিব লাগে কাটিব লাগে জ্বলাব লাগে এনেকা এই কথাটো হলে কিন্তু কাৰো লাভ নহয় আমাৰটো লাভ নহয় কাৰো লাভ নহয় এই কাৰণে আমি কৈছো যে ইয়াত নন ভাইলেন্ট শান্তি আমিও সংগ্ৰাম কৰিছো আপোনালোকেও কৰক কেতিয়াবা পাৰো যদি আপোনালোকৰ সংগ্ৰামটো আমি সাপোৰ্ট কৰিম নোৱাৰো যদি আমি মনে মনে থাকিম কিন্তু আপোনালোকে হকে বিহকে অনলি বড়ো কোনবা ৰাজনৈতিক নেতাই ভুল কৰিলেও বড়ো কোনবা চুৰ ডকাইতে ভুল কৰিলেও বড়ো সবতো যদি বড়ো আহে তেনেহলে এনেকা ডিক্লেয়াৰ দি দিয়ক যে বড়ো আৰু এই পৃথিৱীত থাকিব নালাগে সেইখিনিয়ে ক'ব বাকিটো সো মোৰ মানে ৰেসপন্সটো সেইখিনিয়ে থ্যাংক ইউ